নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল। বন্ধুসকল, মোৰ ইয়াত দেখা পাইছে ফেচবুকটো ডাৰ্ক মোডত অপেন হৈছে। আপোনালোকেও যদি এনেদৰে ফেচবুকটো ডাৰ্ক মোডত অপেন কৰিব বিচাৰে তেনেহ'লে মোৰ ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাই থাকক। এই ভিডিঅ'টোত মই দেখুৱাম কেনেদৰে ফেচবুকক ডাৰ্ক মোডত অপেন কৰিব পাৰিব। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, ইয়াৰ আগৰ ভিডিঅ'টোত মই দেখুৱাইছিলোঁ কেনেদৰে ইউটিউবক ডাৰ্ক মোডত অপেন কৰিব পাৰিব। সেই ভিডিঅ'টো যদি আপোনালোকে এতিয়ালৈকে চোৱা নাই তেনেহ'লে সেই ভিডিঅ'টো আপোনালোকে চাই ল'ব। এই ভিডিঅ'টোত মই দেখুৱাম কেনেদৰে আপোনালোকে ফেচবুকক ডাৰ্ক মোডত অপেন কৰিব পাৰিব। ইয়াৰ কাৰণে আপুনি যিকোনো এটা ব্ৰাউজাৰত গৈ ফেচবুকটো অপেন কৰি লওক। মোক এতিয়ালৈকে যদি ফেচবুকত ফ'ল' কৰা নাই তেনেহ'লে মই তলত লিংকটো দি দিছোঁ, তাত গৈ আপুনি মোক ফ'ল' কৰি ল'ব। তাৰপিছত আপুনি ৰাইট টপ কৰ্নাৰৰ ফালে ক্লিক কৰক আৰু তলৰ পিনে দেখা পাইছে ডাৰ্ক মোড। মোৰ ইয়াত অফ হৈ আছে, সেইকাৰণে হোৱাইট স্ক্ৰীণ হৈ আছে। ইয়াক আপুনি এবাৰ অন কৰি দিয়ক। বন্ধুসকল, মোৰ ইয়াত দেখা পালে লগে লগে ডাৰ্ক মোডত অপেন হৈ গ'ল। আপোনালোকে এনেদৰে ফেচবুকক ডাৰ্ক মোডত অপেন কৰিব পাৰিব আৰু আপোনাৰ ইচ্ছা অনুযায়ী অন অফ কৰিব পাৰিব। বন্ধুসকল, আপোনালোকেও এনেদৰে ফেচবুকক ডাৰ্ক মোডত অপেন কৰি ল'ব। আপোনাৰ চকুৰ প্ৰটেকশ্যনৰ কাৰণে আপোনাক বহুখিনি সহায় কৰিব। বন্ধুসকল, এই ভিডিঅ'টোৰ পৰা কিবা শিকিব পাৰিলে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰি দিব। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।